আজি আহি পালোঁ হাজো পমকা গেটৰ সন্মুখত যিখন TVSৰ ডিলাৰ আছে আৰু সেই ডিলাৰখনত আহিলোঁ। আজি ফাৰ্ষ্ট মোৰ লাইফৰ প্ৰথম এখন স্কুটি ওলাবৰ কাৰণে আহিছোঁ আৰু ডিলাৰখন বহুত ধুনীয়া, মানে আমাৰ গাঁৱৰে ল'ৰাবিলাক। তো বলকচোন গাইছ, আজি ভিডিঅ'ত দেখাম কেনেকুৱা ধৰণৰ স্কুটি মই ল'ম আৰু সম্পূৰ্ণ ডিটেইলছ আজি আপোনাক এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাম। তো গাইছ বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো গাইছ এই হ'ল TVSৰ ডিলাৰটো দেখিছে আপোনালোকে নিশ্চয়। আৰু মোৰ লগত মোৰ ছোৱালী মৰিয়ম আৰু মোৰ ভাতিজা, আৰু দেখিছেনে কাইনাছ TVS ডিলাৰ। আৰু ভিতৰত মই গৈ আছোঁ এতিয়া, আৰু মই কেনেকুৱা ধৰণৰ গাড়ীটো পচন্দ কৰিছোঁ আপোনালোকে অকণমান জনাব দেই। মোৰ কিন্তু বহুত ভাল লাগিছে কালাৰটো। এয়া চাওক আপোনালোকে কিমান মজা লাগিছে, মোৰ বহুত পচন্দ, মানে ভাল লাগিছে গাড়ীখন চাই পেলাই। দেখিছে আৰু এয়া গাড়ীখন ষ্টাৰ্ট দিয়াচোন। তো কৈছে আপোনালোকে যদি TVSৰ বাইক চাইক কেনেকৈ ল'ব খোজে, TVS স্কুটি ল'ব খোজে, ধুনীয়া মানে আছে। হেলমেট পিন্ধিব দিছে গাড়ী চলাব। আচ্ছা আচ্ছা চিষ্টাৰ, আপুনি কিবা ক'ব নেকি? আপুনি কৈ দিয়ক অলপমান কিবা এটা। আচ্ছা আচ্ছা এনে ঘৰ ক'ত তোমাৰ? ৰামদিয়াত ঘৰ। আচ্ছা, ভণ্টিজনীৰ ৰামদিয়াত ঘৰ। আৰু এয়া ভিতৰত অফিসখন চাই লওক, অফিসটো কেনেকুৱা ধৰণৰ। এইবাৰ ভিতৰত ছাৰ্ভিচিং কৰা জেগাটো মই দেখাই দি আছোঁ। এয়া চাই লওক, মজাৰ জেগা। আৰু এই দাদাটোৱে মোক গাড়ীখন ধুনীয়াকৈ ছাৰ্ভিচ মানে হেৰি কৰি দিলে। দাদাৰ ঘৰ ক'ত? হয়, মোৰ ঘৰ বাক্সাত। নমস্কাৰ। আচ্ছা, মই কাইনাছ TVSত আচ্ছা চেলছত। হ'ব, গাড়ী ল'লে আহিব। আচ্ছা আচ্ছা অফাৰ দি দিম। আৰু দাদাটো বহুত ভাল ব্যৱহাৰ, মানে বহুত ভাল লাগিছে। আৰু আপোনালোকে যদি গাড়ী ল'ব খোজে আপোনালোকে নিশ্চয় আহিব। আমাৰ এই ইয়াত হাজো পমকা গেটৰ সন্মুখত আছে এই TVS ডিলাৰটো। আৰু এই দাদাৰ লগত লগ কৰিব, বহুত ধুনীয়া ছাৰ্ভিচ দিয়ে দাদা। ভাল লাগিছে, আহিব। আমাৰ কণ্টেক্ট নম্বৰটো লৈ ল'ব। আৰু এওঁক আমি বহুত আগৰ পৰা চিনি পাওঁ। মোৰ ছোৱালী গোটেইকেইটাক লৈ আহিছোঁ। দেখিছে মৰিয়ম, আৰু হেলমেটটো ধুনীয়া লাগিছে, মজা লাগিছে। আৰু এইখন গাড়ী মই আজি ল'লোঁ মানে। আৰু গাড়ীখন কেনেকুৱা লাগিছে কালাৰটো আপোনালোকে কমেণ্ট কৰি জনাব গাইছ। আৰু আপুনি যদি কেতিয়াবা গাড়ী ডিলাৰত ল'ব আহে বা ওলাব আহে, তেতিয়া তেওঁলোকে এনেকৈ চাবিটো হাতত দি পেলাই এনেকৈ কেইটামান ফটো তুলি ৰাখি দিয়ে। আৰু সেই ফটোটো হয়তো তেওঁলোকে কোম্পানীত হয়তো শ্বেয়াৰ কৰিব লাগে। আৰু মোৰো তেনেকৈ কেইটামান তেওঁলোকে ছবি উঠাই ৰাখি দিলে। তেওঁলোকে আৰু এখন ছবি কিমান ধুনীয়াকৈ মোৰ ভাইটিৰ লগত আৰু ভাতিজাৰ লগত, ভাতিজাৰ চাবিটো হাতত দি পেলাই ফটো এটা মাৰি ল'লে। তো গাইছ ঠিকে আছে, আপোনালোকে ভিডিঅ'টো চাব, আৰু যদি ভাল লাগে লাইক কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আনোৱাৰ ব্লগ আছাম। তো গাইছ আজিৰ কাৰণে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই, আল্লাহ হাফিজ।